হাই গাইজ, আকৌ নতুন ভিডিঅ'লৈ আহিছোঁ। ই ভোটাৰ চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব, এই ভিডিঅ'টোৰ তলত লিংকটো দিয়া আছে। এই পেজটোত অহাৰ পিছত আপোনালোকে দেখা পাব ইয়াত আছে টাইটেলত আপোনালোকে নিজৰ টাইটেলটো ইয়াত বহুৱাই দিব পাৰিব। তাৰপিছত দিয়া আছে ইণ্টাৰ ইউৰ নেম। ইণ্টাৰ ইউৰ নেমত আপোনালোকে আপোনাৰ নিজৰ নামটো বহুৱাই দিব। মই মোৰ নিজৰ নামটো ইয়াত বহুৱাই দি আছোঁ। তাৰপিছত তলত দি আছে কেপচা কোড। ইয়াত আপোনালোকে কেপচা কোডটো যেনেকৈ আছে তেনেকৈ বহুৱাই দিব। আপোনালোকৰ মোবাইলত বেলেগ ধৰণৰ কেপচা কোডটো আহিব পাৰে। মই মোৰ কেপচা কোডখন বহুৱাই দি আছোঁ। কেপচা কোড কমপ্লিট হ'ল। এতিয়া ইয়াত তলত আছে ছাবমিটত ক্লিক কৰাৰ লগে লগে নেক্সট পেজলৈ গুচি যাব। ইয়াত চাওক আপোনালোকে ৱেলকাম টু মিষ্টাৰ আছিফ খান দিয়া আহি গ'ল। তাৰ তলত দিয়া আছে ইউৰ লেংগুৱেজটোত আপোনালোকে নিজৰ পচন্দৰ মতে লেংগুৱেজটো চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে লৈ যাব নেক্সট পেজলৈ অহাৰ লগে তল পিনে আহি চাব, ইয়াত লিখা আছে আই হেভ টেকেন। তাত আপোনালোকে ৰাইট চিন এটা লগাই দিব। তাৰ তলত চাব টেকেন নাম্বাৰটো আহি পৰিছে আৰু তলত দি আছে ছাবমিটত আপোনালোকে টাচ কৰি দিব। তাৰপিছত আপোনালোকে চাওক চাৰ্টিফিকেট অফ ই ভোটাৰটো আপোনালোকে দেখা পালে ধুনীয়াকৈ আহি গৈছে। সেয়াত চাওক মোৰ নিজৰ নামতে আহি গৈছে আছিফ খান। ইয়াত তলত দিয়া আছে ডাউনলোড। আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব।